Hello guys, সুদীৰ্ঘ বিৰতিৰ মূৰত পুনৰবাৰ ইউটিউবত ভিডিঅ' দিবলৈ চেষ্টা কৰি আছো। এয়া আমাৰ হেডমিস্ত্ৰী কুলুই আমাৰ কনচিলৰ কাম কৰি আছে। ইয়াৰ পিছত আমাৰ এই ৰাউণ্ডকে আমাৰ ইফালে কাটব লাগিব। কাটি ফেলে ইয়াতে এটা পইণ্ট এটা দিয়া আছে। আমাৰ ইয়াতে পইণ্ট এটা হ'ব। তলত আমাৰ হ'ব বৰ্ড। আমি মেচিন টিচিন লৈ দিছোঁ। এই বস্কৰ মেচিন যদি কাৰোবাক লাগে আমাৰ ইউটিউবৰ ভিডিঅ'ত আমি লিংক দি দিম। খুব ভাল মেচিন। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি নতুন তেতিয়াহ'লে মোক চিনি নাপাবও পাৰে। মোৰ নাম হৈছে ৰাহুল চৌধুৰী আৰু এখেত হৈছে চামু, আমাৰ গাঁৱৰে হয়। সকলোকে চিনাকি দি দিছোঁ আৰু ইয়াক সকলোৱে চিনি পাব পাৰে। আমাৰ কুলু, আমাৰ এটা বৰ বেয়া এটা খবৰ হৈ গ'ল। আমাৰ যাদৱ মহা, যিজন আমাৰ সকলোতকৈ জ্যেষ্ঠ সতীৰ্থ, তেখেতৰ পৰহি এক্সিডেণ্টত হাত ভাঙি গ'ল। গতিকে আমাৰ লগত কামত অংশগ্ৰহণ কৰিব পৰা নাই। আৰু এজন আমাৰ লগ আছিল শ্ৰী ঋতুৰাজ ডেকা, তেখেত গুৱাহাটীত আছে। তো আজি আহিছে, কালিৰ পৰা আমাৰ লগত কামত সোমাই যাব। গতিকে আহক বলক ভিডিঅ'টো আগুৱাই লৈ যাওঁ। এয়া চাওক বন্ধুসকল, কাম কৰি আছে আমাৰ। আচ্ছা বন্ধুসকল, এই হাতুৰিটোৰ ওজন কিমান হ'ব পাৰে আপোনালোকে কওক। কম্পেয়াৰ কৰক মোৰ হাতখন আৰু হাতুৰিটোৰ মাজত। এই হাতুৰিটোৰ ওজন হৈছে 1 কিলো। আৰু 1 কিলো ওজন এনে সাধাৰণতে আমি বজাৰ কৰিব গ'লে বহুত কম যেনে লাগে, কিন্তু যেতিয়া 1 কিলো ওজনৰ হাতুৰিটো গোটেই দিনটো যদি কোবাই থাকিব লগা হয় তেতিয়া কষ্ট হয়। কাৰণ আমি নহ'লে দেশ নিৰ্মাণ নহয়, আৰু আমিয়ে দেশ নিৰ্মাণ কৰোঁ। কৃষক আৰু শ্ৰমিকে মিলিয়ে অকল দেশ নিৰ্মাণ কৰে, হয় নে নহয়? হয় বুলি কয়। ভিডিঅ' বনাম বুলি ভাবি থাকোঁ, কিন্তু সময়ৰ তাগিদাৰ বাবে ভিডিঅ' বনাবলৈ সময় নহয়। গতিকে আপোনালোকে চাওক আমাৰ কৰ্মস্থলী। আজি অতদিন ধৰে আমি এই ঘৰটোতে আমি কৰি আছোঁ। ঘৰটো যিহেতু পাইপ পেলোৱা নাই, সেইকাৰণে এনেকুৱা অৱস্থা হৈছে। ভিডিঅ'ৰ চাউণ্ড কোৱালিটি একেবাৰে বেয়া হ'ব পাৰে। তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চাওক দুপৰীয়া 3 বাজিছে। ভাত পানী খাই অলপ ৰেষ্ট লৈছোঁ। চাওক খাদ্য খালোঁ। দূৰত আমাৰ কুলু কি আনিছিলে ভাত খাবা আজি? মাছ আৰু লগত দুজন আছিল আমাৰ। গোটেই ভাত খাই কিবা আনিব গ'ল। বন্ধুসকল, এতিয়া আবেলি হৈ গ'ল। এতিয়া সময় বাজিছে 5। চাওক আপোনালোকে দূৰৈত কি ধুনীয়া এটা দৃশ্য। দূৰৰ সূৰ্য আৰু লগে লগে হেঙুল সূৰজ বুলি কয় নেকি, লগে লগে ফাটি পৰিলে। কেমেৰা কিমানখিনি জাজ কৰিছে ক'ব নোৱাৰোঁ। মেচিন আমাৰ চলিয়ে আছে। কিছু সময়ৰ পিছতে আন্ধাৰ হৈ যাব, কাৰণ আবেলি খুব সোনকালে আমাৰ অসমত সূৰ্য অস্ত যায়। তথাপিও আমি কৰিডৰৰ মাজে মাজে গৈছোঁ, পুৰা ভূত বাংলা টাইপত।
চাওক আমাৰ কলচিডৰ কাম হৈ আছে ধূলি বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো বন্ধু বান্ধৱীসকল পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বুলি আপোনালোকক ক'লোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে গতিকে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আৰু আপোনালোকৰ ঘৰত যদি কাৰোবাৰ ৱেৰিঙৰ কাম আছে সেই ৱেৰিঙৰ কামত আমাক সকলোকে মাতিবলৈ অনুৰোধ জনালোঁ আমি ৱেৰিঙৰো কাম কৰোঁ আমি ফ্লেটৰো কাম কৰোঁ এইবিলাক যিবিলাক নেকি বিল্ডিং বনায় এই বিল্ডিঙৰ কাম কৰোঁ আমি বিল্ডিং ৱেৰিং কনচিল পাইপ মিস্ত্ৰী যি লাগে চবতে আমি এক্সপাৰ্ট আপোনালোক সকলোকে মাতক এনেকৈ আজি আমাৰ ভিডিঅ'টো সমাপ্ত কৰি লওঁ ধন্যবাদ বন্ধুসকল